ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত আমি বৰ্গ আৰু বৰ্গমূল পাঠৰ পূৰ্ণ বৰ্গ সংখ্যা কাক কয় সেইটো পাইছিলোঁ। আকৌ চাই লওঁ আহা এই সংজ্ঞাটো পূৰ্ণ বৰ্গৰ। যি সংখ্যাক এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰি তাকে পূৰ্ণ বৰ্গ বোলে। এতিয়া আমি ক্লাছ 6-7ত বৰ্গ উলিয়াবলৈ শিকিছিলোঁ। 2 বৰ্গ বুলি ক'লে কি বুজায়? 2 পূৰণ 2, হয়নে নহয়? 3 বৰ্গ হ'লে 3 পূৰণ 3। ইয়াত সেইকাৰণে তলত চোৱা আমি পূৰণৰ এটা তালিকা বনাই গৈছোঁ। ইয়াত কাক কাৰ লগত পূৰণ কৰিম, মানে স্তম্ভত থকা লিখা আমি সংখ্যাটোক আমাৰ শাৰীত থকা সংখ্যাটোৰ লগত পূৰণ কৰিম। আমি এতিয়া গোটেইকেইটা নাচাওঁ, আমি অকলে বৰ্গকেইটা চাম। পূৰ্ণ বৰ্গ। পূৰ্ণ বৰ্গবোৰ চাম। এতিয়া পূৰ্ণ বৰ্গ হ'বলৈ হ'লে কি পাইছিলোঁ? যি সংখ্যাক এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে দেখুৱাব পাৰি তাকে পূৰ্ণ বৰ্গ কয়, হয়নে নহয়? ইয়াত স্বাভাৱিক সংখ্যাৰ বৰ্গ মানে স্বাভাৱিক সংখ্যাটোৰ পূৰণফল। প্ৰথমটো যেনেকৈ কি হ'ব? 1ৰ কি? 1ৰ লগত পূৰণ হ'লেহে একেটা সংখ্যাৰ বৰ্গ হ'ব, মানে 1। দ্বিতীয়টো 2ৰ লগত 2, ইয়াত লিখিম 4। এইটো মানে কি? 2 পূৰণ 1, এই জেগাটোত 2 পূৰণ 1, হয়নে নহয়? ইয়াত চাবা। তাৰপিছত 3 গুণ কিমান? 9, 16, 25, 36, 49, তাৰপিছত 64, 81, 100 হ'ব, এইটো 121 হ'ব, তাৰপিছত 144, 12 বৰ্গ, 13 বৰ্গ, 69, 196 হ'ব, তাৰপিছত 15 বৰ্গ মানে 256। এতিয়া এইকেইটা আমি আমাৰ বৰ্গ সংখ্যাকেইটা লিখি ল'লোঁ, হয়নে নহয়? বৰ্গ সংখ্যাকেইটাক এতিয়া যদি চাওঁ, আমাৰ একক স্থানত আমি কোনকেইটা সংখ্যা আছে যদি চাওঁ, আমি 1 আছে, 4 আছে, 9 আছে, বা চিৰিয়েলি লিখি যাওঁ। আমি ইয়াৰ পৰা লিখি যাওঁ দেই, ইয়াতে লিখি যাম। 1টো পালোঁ, হয়নে নহয়? 2টো আছে নি ক'তবা? 2টো আমি নাই পোৱা, হয়নে নহয়? বৰ্গ সংখ্যাত নাই। 2টো একক স্থানত ক'তবা আছে নি? ইমান কেইটা যে লিখিলোঁ, তোমালোকে লাগিলে বৰ্গ 1000লৈকে পোৱাকৈ লিখিব পাৰা, তেতিয়াও কিন্তু 2টো কেতিয়াও একক স্থানত তোমালোকে নোপোৱা। 3টো পাইছা নেকি? নোপোৱা। 4টো আছে নে একক স্থানত? ইয়াত আছে, তাৰপিছত এইটোত আছে, হয়নে নহয়? তাৰপিছত ইয়াত 12ত আছে, 4টো আছে। 5টো আছে নে? আছে, 5ত আছে, তাৰপিছত 15ত আছে একক স্থানত। তাৰপিছত 6টো আছেনে? 6টো আমি যদি চাওঁ, 4ত আছে, 6ত আছে, তাৰপিছত আকৌ 16ত আছে,
14ত আছে, 6টো আছে, হয়নে নহয়? 7টো আছে জানো? আমি যদি গোটেইকেইটা বৰ্গ সংখ্যা চাওঁ, এটা বৰ্গ সংখ্যাটো আমাৰ একক স্থানত 7টো অহা নাই। তাৰপিছত আমাৰ 8 আছেনে একক স্থানত? আমি যদি চাওঁ 8টো একক স্থানত নাই। 9টো আছেনে? আছে। 3ত আছে, 7ত আছে, তাৰপিছত 13ত আছে, তেনেধৰণে 9টো আছে। হৈ গ'ল। আমি মানে কি পালোঁ, যদি আমি ইয়াত যে পূৰ্ণ বৰ্গকেইটা বিষয়ে শিকিলোঁ, তাত আমি কি পালোঁ যে পূৰ্ণ বৰ্গত একক স্থানত 1, 4, 5, 6 আৰু 9 এই সংখ্যাকেইটাটো আমি পাওঁ বা এই ডিজিটকেইটাটো আমি পাওঁ, কিন্তু আমি 2, 3, 7 আৰু 8 নেপাওঁ। এতিয়া আমি এইটো ক'ব পাৰিমনে যে 1, 4, 5, 6 বা 9 থকা 9 একক স্থানত থকা প্ৰতিটো সংখ্যাই পূৰ্ণবৰ্গ হ'ব? চাওঁচোন। একক স্থানত আমি প্ৰথমত 4 থকা এটা সংখ্যা ল'লোঁ, এইটো পূৰ্ণবৰ্গ হয় জানো? নহয়। তাৰপিছত 15, এইটোত একক স্থানত 5 আছে, কিন্তু এইটো পূৰ্ণবৰ্গ নহয়। মানে এটা সংখ্যাৰ যদি একক স্থানত 1, 4, 5, 6 বা 9 থাকে, তেনেহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'বও পাৰে, নহ'বও পাৰে। কিন্তু এটা সংখ্যাৰ একক স্থানত যদি 2, 3, 7 বা 8 এই ডিজিটকেইটা থাকে, তেনেহ'লে আমাৰ সেই সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে। আমাৰ প্ৰথম ধৰ্মটো পূৰ্ণবৰ্গৰ সেইটোৱে যে কোনো পূৰ্ণবৰ্গ সংখ্যাত পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত 2, 3, 7 বা 8 অংককেইটা নাথাকে। মানে আমাৰ কি পালোঁ আমি যে কোনো পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত 2, 3, 7 বা 8 অংককেইটা নাথাকে, অংক নাথাকে, হয়নে নহয়? দ্বিতীয়টো, আমি এতিয়া যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বৰ্গবোৰ ইয়াতে চাওঁ। যদি মই অযুগ্ম সংখ্যাৰ যিবোৰ বৰ্গ আছে সেইকেইটাক চাৰ্কুল কৰি দিছোঁ, যিকেইটা যুগ্ম সংখ্যাৰ বৰ্গ সেইকেইটাক মই চাৰ্কুল নকৰোঁ। 1টো হ'লগৈ অযুগ্ম সংখ্যা, 9টো অযুগ্ম সংখ্যাৰ, 25টো অযুগ্ম সংখ্যা। আমি যদি চাওঁ 1ৰ বৰ্গ 1, 3ৰ বৰ্গ 9, তেনেকৈ অযুগ্ম সংখ্যাৰ যিকেইটা বৰ্গ আছে সেইকেইটা আমি চাৰ্কুল কৰি দিছোঁ, আৰু যিকেইটা যুগ্ম সংখ্যাৰ বৰ্গ আছে সেইকেইটাত আমি চাৰ্কুল কৰা। এতিয়া যদি আমি অযুগ্ম সংখ্যাৰ বৰ্গকেইটাৰ পিনে লক্ষ্য কৰোঁ, তেনেহ'লে আমি চাম যে প্ৰতিটো অযুগ্ম সংখ্যাৰ বৰ্গৰ একক স্থানত অযুগ্ম সংখ্যাই আছে, কিন্তু ক'তো অযুগ্ম সংখ্যাৰ বৰ্গ স্থানত ক'তো বৰ্গৰ একক স্থানত ক'তো যুগ্ম সংখ্যা দেখা পাইছা নেকি? নাই দেখা, হয়নে নহয়? আৰু যদি আমি চাওঁ তেনেধৰণে যুগ্ম স্থানৰ যিকেইটা বৰ্গ আছে
সেইকেইটাৰ একক স্থানত প্ৰতিটোৰ একক স্থানত এটা যুগ্ম সংখ্যাই আছে। এইটোৱে হ'লগৈ আমাৰ দ্বিতীয় ধৰ্ম। দ্বিতীয় ধৰ্মটো কি? এটা যুগ্ম সংখ্যাৰ বৰ্গৰ একক স্থানত এটা যুগ্ম সংখ্যাই থাকিব। কাটি দিছোঁ দেই। যুগ্ম আৰু আমি কি পালোঁ? এটা যুগ্ম সংখ্যাৰ বৰ্গৰ একক স্থানত এটা যুগ্ম সংখ্যাই থাকিব আৰু এটা অযুগ্ম সংখ্যাৰ একক স্থানত এটা অযুগ্ম সংখ্যাই থাকিব। সংখ্যাই থাকিব। এইটোক বহুত জেগাত 2 আৰু 3 নম্বৰ ধৰ্ম হিচাপে দেখুওৱা আছে। মানে দুটা ধৰ্মকে বেলেগ বেলেগকৈ দেখুওৱা আছে, কিন্তু মই একেলগেই দেখাই দিছোঁ। তাৰপিছত আৰু এটা, এইটোক চানেকি বুলিয়ে ধৰি ল'ব পাৰি। আমাৰ প্ৰথম যুগ্ম সংখ্যাটো কি? 1, হয়নে নহয়? দ্বিতীয় যুগ্ম সংখ্যাটো কি? 4। তৃতীয়টো 9, তাৰপিছৰটো 16, তাৰপিছৰটো 25, তাৰপিছৰটো 36, তাৰপিছৰটো 49, তাৰপিছৰটো 64, তাৰপিছৰটো 81, তাৰপিছৰটো 100, তাৰপিছৰটো 121, তাৰপিছৰটো 146, তাৰপিছৰটো 169, তাৰপিছৰটো 196, 225 আৰু 256। এতিয়া যদি আমি দেখিবলৈ যাওঁ, প্ৰথমটোতো 1 আছে, হয়নে নহয়? ইয়াক আমি 4ক 1+3 বুলি লিখিব পাৰোঁ। 9ক আমি 1+3+5 বুলি লিখিব পাৰোঁ। ইয়াক আমি 1+3+5+7 বুলি লিখিব পাৰোঁ। 1+3 4, 4+5 9, 9+7 16। তেনেধৰণে ইয়াৰ 25ক আমি 1+3+5+7+9 বুলি লিখিব পাৰোঁ। 1+3 4+5
1 + 3 4 + 5 9 9 + 7 16 16 + 9 25 তেনেধৰণে ইয়াক আমি 1 + 3 + 5 + 7 + 9 + 11 বুলি লিখিব পাৰোঁ। তাৰ পিছৰটোক আমি +5 এইটো 7 দেই +7 +9 +11 +13 এনেকৈ লিখিব পাৰোঁ, হয়নে নহয়? তাৰ পিছৰটোক আমি 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 বুলি লিখিব পাৰোঁ। তোমালোকে যোগ কৰি গৈ চাব পাৰা ওলাইছেনে নাই। মই মুখে মুখে একেবাৰে যোগ কৰি গৈছোঁ দেই। আমি 100লৈকে কৰিম, তাৰ পিছৰকেইটা নকৰোঁ, বহুত দীঘলীয়া হৈ যাব। এতিয়া আমি প্ৰথমটো যদি চাওঁ, 1টোক আমি 1 বুলিয়ে লিখিব পাৰোঁ। মানে প্ৰথম আমাৰ পূৰ্ণবৰ্গটোকে প্ৰথম অযুগ্ম সংখ্যা, হয়নে নহয়? দ্বিতীয়টো যদি আমি চাওঁ, 1 + 3 দ্বিতীয় পূৰ্ণবৰ্গটোকে প্ৰথম দুটা, এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, তেনেধৰণে দি যাম। এইটো প্ৰথম দুটা অযুগ্ম সংখ্যাৰ সমষ্টি। ইয়াত ভালকৈ বুজি যোগ বুলি লিখি দিওঁ, তেনেহ'লে ইয়াতে আহি যাব। এইটো তেনেধৰণে 3 নম্বৰ পূৰ্ণ সংখ্যাটো যদি চাবলৈ যাওঁ, প্ৰথম 3টা অযুগ্ম সংখ্যাৰ সমষ্টি। 4 নম্বৰটো যদি চাবলৈ যাওঁ, তেনেহ'লে প্ৰথম 4টা সংখ্যাৰ অযুগ্ম সংখ্যাৰ সমষ্টি। 5 নম্বৰটো যদি চাবলৈ যাওঁ, তেনেহ'লে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ সমষ্টি। 6 নম্বৰটো যদি চাবলৈ যাওঁ, প্ৰথম 6টা অযুগ্ম সংখ্যাৰ সমষ্টি। 7 নম্বৰটো যদি চাবলৈ যাওঁ, তেনেহ'লে প্ৰথম 7টা অযুগ্ম সংখ্যাৰ সমষ্টি। তেনেধৰণে 8 নম্বৰটো যদি চাবলৈ যাওঁ, প্ৰথম 8টা সংখ্যাৰ 1 2 3 4 5 6 7 8 অযুগ্ম সংখ্যাৰ সমষ্টি। 9 নম্বৰটো যদি চাবলৈ যাওঁ, 1 2 3 4 5 6 7 8 9 প্ৰথম 9টা অযুগ্ম সংখ্যাৰ সমষ্টি। 10 নম্বৰটো যদি চাবলৈ যাওঁ, প্ৰথম 10টা অযুগ্ম সংখ্যাৰ সমষ্টি। তেনেধৰণে আমি যদি কওঁ, আমি এইটোও ক'ব পাৰোঁ যে প্ৰথম 10টা সংখ্যাৰ সমষ্টি মানে কি 10ৰ বৰ্গ, বা ইয়াক আমি 10 বৰ্গ বুলি ক'ব পাৰোঁ। 9 বৰ্গ, হয়নে নহয়? 8 বৰ্গ, 7 বৰ্গ, তেনেধৰণে ক'ব পাৰোঁ। 6 বৰ্গ, তেনেধৰণে কৈ যাব পাৰোঁ, হয়নে নহয়? তেনেহ'লে আমি কি ক'ব পাৰোঁ যে
প্ৰথম n অযুগ্ম সংখ্যাৰ অযুগ্মৰ লগত ইয়াত এটা অযুগ্ম এইকেইটা যদি চাবলৈ যাওঁ অযুগ্ম স্বাভাৱিক সংখ্যা দেই স্বাভাৱিক সংখ্যাৰ যোগফল সমান কি হ'ব n স্কয়াৰ মানে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কয়াৰ হ'ব বা n স্কয়াৰ সমান প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব ইয়াৰ পিছত আৰু এটা আমাৰ ধৰ্মৰ ভিতৰতে পৰে এইটো থাকি গ'ল ত্ৰিভুজীয় সংখ্যা আৰু বৰ্গ সংখ্যাৰ মাজৰ সম্পৰ্কটো কিন্তু এই সম্পৰ্কটো জনাৰ আগত আমি বৰ্গ সংখ্যা কাক কয়টো জানো ত্ৰিভুজীয় সংখ্যা কাক কয় সেইটো চাই ল'ব লাগিব সেইটো আমি কাইলৈৰ ভিডিঅ'ত সেইটো ত্ৰিভুজীয় সংখ্যা আৰু বৰ্গ সংখ্যাৰ মাজৰ সম্পৰ্কটো চাম আৰু লগতে ত্ৰিভুজীয় সংখ্যা কাক কয় সেইটো চাম আজিৰ ভিডিঅ'ত যিমানলৈকে বুজোৱা হ'ল মই ধাৰণা কৰিছোঁ যে তোমালোকে বুজি পাইছা যিমানটো আলোচনা হ'ল তোমালোকে গ্ৰহণ কৰিব পাৰিছা বুজি পাইছা আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে মোক হোৱাটছএপত মেছেজ কৰিব পাৰা নহ'লে মোবাইলত ফোনো কৰিব পাৰা বা ইউটিউবৰ কমেণ্ট ছেকশ্যনতো মোক মেছেজ কৰিব পাৰা ধন্যবাদ